পৃথক কমতাপুৰ ৰাজ্যক পুনৰ গঠন কৰা আৰু কোচ ৰাজবংশী সকলৰ ভৈয়াম জনজাতিকৰণৰ দাবীত আজি কোচ ৰাজবংশী জাতীয় পৰিষদ আৰু কোচ ৰাজবংশী মহিলা পৰিষদে বঙাইগাঁও জিলাৰ টুলুঙিয়াত প্ৰায় 2 কিলোমিটাৰ পথ শোভাযাত্ৰা কৰি 31 নং ৰাষ্ট্ৰীয় ঘাইপথত অৱৰোধ কৰি বঙাইগাঁও জিলা উপায়ুক্তৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ 3 দফীয়া স্মাৰক পত্ৰ প্ৰদান। কোচ ৰাজবংশী জাতীয় পৰিষদৰ সভাপতি বিমল কুমাৰ বৰ্মন, সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়কে লৈ 2 সহস্ৰাধিক লোক সমদল কৰি অতি শীঘ্ৰে কমতাপুৰ ৰাজ্য পুনৰ গঠন কৰা, কোচ ৰাজবংশী সকলৰ ভৈয়াম জনজাতিৰ মৰ্যাদা দিয়া, কেএলৰ ভাৰত চৰকাৰৰ মাজত প্ৰত্যক্ষ আলোচনা অনুষ্ঠিত কৰি শান্তি প্ৰতিষ্ঠা কৰা, কমতাপুৰ আমাৰ ন্যায় দাবী, নো এছটি নো ৰেছ, ডিভাইড আছাম বেংগল 50-50 আদি ধ্বনিৰে ৰাষ্ট্ৰীয় পথ মুখৰিত কৰি তোলে। কমতাপুৰ ৰাজ্য উদ্ধাৰ এয়া শেষ যুদ্ধ বুলি ঘোষণা কৰি কোচ ৰাজবংশী জাতীয় পৰিষদে গণতন্ত্ৰ আৰু গণতান্ত্ৰিক আন্দোলনক বিশ্বাস কৰে বুলি উনুকিয়াই দিয়ে। অতি শীঘ্ৰে কমতাপুৰ ৰাজ্য গঠন কৰিবলৈ দাবী কৰে। চলিত ডিচেম্বৰ আৰু আগন্তুক জানুৱাৰী মাহৰ ধাৰাবাহিক আন্দোলনৰ পিছত যদি ভাৰত চৰকাৰৰ গা নলৰে তেতিয়া ইয়ালৈ ভয়াৱহ আন্দোলন কৰাই নহয় অনিৰ্দিষ্ট কাললৈকে ৰাষ্ট্ৰীয় ঘাইপথ ৰেলপথ অৱৰোধৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমৰ আগত জাতীয় পৰিষদৰ নেতা বিশ্বজিৎ ৰায়ে সকীয়াই দিয়ে। নিউজ ডেস্ক BC424। No ST, no race. No race, no race. We want justice. Justice, justice. We want justice. Justice, justice. No Kotapur, no race. No race, no race. Our demand, legal demand. Legal demand, legal demand. Our demand, legal demand. Legal demand, legal demand.